নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলাইভ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি 6 আহাৰ 1946 শুক্ৰবাৰ ইংৰাজী 21 জুন 2024 আজিৰ দিনটোৰ শুভ সংখ্যা 8 আৰু 6 শুভ ৰং বিচিত্ৰ আৰু বগা আজি যদি আপুনি কৰবলৈ যাত্ৰা কৰিম বুলি ভাবিছে তেতিয়া হলে কলগছৰ গুৰিত বা যিকোনো বগা ফুল গছৰ গুৰিত পানী ঢালিহে যাত্ৰা আৰম্ভ কৰিব তেতিয়া হলে আপোনাৰ যাত্ৰা শুভ হ'ব এতিয়া আহিছো পঞ্চাং অনুসৰি আজিৰ দিনটোৰ ৰাশিফললৈ আজিৰ দিনটোৰ ৰাশিফলৰ প্ৰথম ৰাশি হৈছে মেঘ ৰাশি মেঘ ৰাশিৰ এলাহ বৃদ্ধি মেঘ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত এলাহ অনুভৱ কৰিব পাৰে গতিকে কৰ্মক্ষেত্ৰলৈ আগবাঢ়োতে বা যিকোনো কাম কৰিবলৈ আগবাঢ়োতে আপোনালোকে উদ্যম ৰাখিহে আগবাঢ়িব এতিয়া আহিছো বৃষ ৰাশিলৈ বৃষ ৰাশিৰ আনন্দ বৃষ ৰাশিৰ জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো শুভ গতিকে আপোনালোকে যদি কৰবলৈ যাম বুলি ভাবিছে বা যিকোনো কৰ্মক্ষেত্ৰত আগবাঢ়িম বুলি ভাবিছে তেতিয়া হলে নিহন্দেহে আগবাঢ়িব পাৰে কাৰণ আজিৰ দিনটোত আপোনালোকৰ আনন্দ লাভৰ সুযোগ আছে এইবাৰৰ ৰাশি হৈছে মিথুন ৰাশি মিথুন ৰাশিৰ সমস্যা মিথুন ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো সাৱধানেৰে চলিব কাৰণ আপোনালোকৰ আজিৰ দিনটোতে যিকোনো কৰ্মক্ষেত্ৰতে হওক বা পাৰিবাৰিক ক্ষেত্ৰতে হওক সাধাৰণ সমস্যাৰ মুখামুখি হ'ব পাৰে গতিকে কৰ্মক্ষেত্ৰত আগুৱাওঁতে বা পাৰিবাৰিক ক্ষেত্ৰতে আপোনালোকে সাৱধানেৰে চলিব পৰৱৰ্তী ৰাশি হৈছে কৰ্কট ৰাশি কৰ্কট ৰাশি ধনাগম কৰ্কট ৰাশিৰ জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো শুভ কাৰণ আপোনালোকৰ ব্যৱসায়ত বা কৰ্মক্ষেত্ৰত ধনাগমৰ সুযোগ দেখা গৈছে পৰৱৰ্তী ৰাশি হৈছে সিংহ ৰাশি সিংহ ৰাশিৰ আত্মীয় আগমন সিংহ ৰাশিৰ জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো শুভ দেখা গৈছে কাৰণ আপোনালোকৰ আজিৰ দিনটোতে কোনোবা আত্মীয়ৰ লগত যোগাযোগ বা আপোনালোকৰ ঘৰলৈ আত্মীয়ৰ আগমন ঘটিব পাৰে এইবাৰ আহিছো কন্যা ৰাশিলৈ কন্যা ৰাশিৰ দুশ্চিন্তা কন্যা ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো অলপমান সাৱধানেৰে চলাটো ভাল কাৰণ আপোনালোকৰ মনলৈ আজিৰ দিনটোত অলপমান দুশ্চিন্তা আহিব পাৰে গতিকে কৰ্মক্ষেত্ৰত বা পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকে আগবাঢ়ি যাবলৈ হলে মনত দৃঢ়তা ৰাখিহে আগবাঢ়িব দৈনিক ৰাশিফলৰ পৰৱৰ্তী ৰাশি হৈছে তুলা ৰাশি তুলা ৰাশিৰ দুশ্চিন্তা তুলা ৰাশিৰ জাতক জাতিকায়ো আজিৰ দিনটো সাৱধানেৰে চলা উচিত কাৰণ আপোনালোকৰ মনলৈও কিছু পৰিমাণে দুশ্চিন্তা আহিব পাৰে পৰৱৰ্তী ৰাশি হৈছে বৃশ্চিক ৰাশি বৃশ্চিক ৰাশি বঞ্চিত বৃশ্চিক ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো সাৱধানেৰে চলিব কাৰণ আপোনালোকে প্ৰাপ্যৰ পৰা বা কৰ্মক্ষেত্ৰত নিজৰ সুবিধাৰ পৰা বঞ্চিত হ'ব পাৰে এতিয়া আহিছো ধনু ৰাশিলৈ ধনু ৰাশি গৃহ শান্তি ধনু ৰাশিৰ জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো শুভ দেখা গৈছে কাৰণ আপোনালোকে ঘৰুৱা পৰিৱেশৰ ক্ষেত্ৰত আজিৰ দিনটোত শান্তি লাভ কৰিব এইবাৰ আহিছো মকৰ ৰাশিলৈ মকৰ ৰাশিৰ সুখ মকৰ ৰাশিৰ জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো সকলো ক্ষেত্ৰতে শুভ কাৰণ আপোনালোকে কৰ্মক্ষেত্ৰতে হওক বা পাৰিবাৰিক ক্ষেত্ৰতে হওক বা ব্যৱসায়ৰ ক্ষেত্ৰতে হওক আপোনালোকে যিকোনো ফালৰ পৰাই সুখ প্ৰাপ্তি লাভ কৰিব পাৰে এতিয়া আহিছো কুম্ভ ৰাশিলৈ কুম্ভ ৰাশিৰ ৰোগ কুম্ভ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো সাৱধানেৰে চলিব কাৰণ আপোনালোকৰ আজিৰ দিনটোত কোনো নতুন ৰোগে দেখা দিব পাৰে দৈনিক ৰাশিফলৰ অন্তিমটি ৰাশি হৈছে মীন ৰাশি ক্ৰোধ মীন ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো নিজকে চম্ভালি চলিব কাৰণ আজি আপোনালোকে যিকোনো কামতে অলপমান খং উঠিব পাৰে গতিকে আপোনালোকে মানুহৰ লগত কথা পাতোতে সাৱধানেৰে কথা পাতিব এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানৰ পৰা আজিলৈ মই বিদায় মাগিছো আপোনালোকৰ দিনটো শুভ হওক লগতে সমৃদ্ধিশালী হওক ধন্যবাদ